আমি একচুৱেলি দুধনৈ যিটো জীৱনজ্যোতি ডায়েগনষ্টিক চেণ্টাৰ আছে সেইটোৰ ফালৰ পৰা 8 তাৰিখ 9 তাৰিখ আৰু 10 তাৰিখত যিমান দুধনৈ আৰু আশে পাশে অঞ্চলৰ মানুহ আছে মহিলা মানুহ তেওঁলোকৰ ডায়েবেটিছ আৰু এনিমিয়া নিৰ্মূলকৰণৰ কাৰণে যিখিনি পৰীক্ষা আছে যেনেকৈ RBS আছে হিমোগ্লোবিন আছে আৰু লগতে ডক্টৰছ কনচাল্টেশ্যন এই গোটেইখিনি আমি 3 দিনৰ কাৰণে ফ্ৰী কৰাই দিছোঁ তো তাৰ লগতে যিবিলাক আমাৰ ধৰক ইনভেষ্টিগেশ্যন থাকিব তাতেও আমি ভালেখিনি ৰেহাই দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ তো দুধনৈ আৰু অঞ্চল আশে পাশে থকা যিবিলাক মানুহ আছে মহিলা গৰ্ভৱতী হওক বা গৰ্ভৱতী নহওক তেওঁলোকক আমাৰ ইয়াতে আহি পেলাই ডায়েবেটিছ আৰু এনিমিয়াৰ কাৰণে যিখিনি আমি ব্যৱস্থা কৰিছোঁ সেইখিনি সুবিধা লোৱাৰ কাৰণে অনুৰোধ জনালোঁ আৰু কি হয় বহুতেই জৰুৰী এইটো একদম বেছিক পৰীক্ষা আপুনি আজিকালি যিমান বেমাৰ আছে আপুনি বাহিৰৰ পৰা পৰীক্ষা নকৰাকৈতো আমি ক'ব নোৱাৰোঁ যে এইটো কিমান আছে কি আছে তো হিমোগ্লোবিনে হওক বা ডায়েবেটিছৰ কাৰণে চুগাৰে হওক আৰু RBS তো সেইটো পৰীক্ষা কৰাৰ পিছতহে আমি ক'ব পাৰিম যে তেওঁৰ একচুৱেলি বেমাৰটো কিমান দূৰ মানে হৈছে আৰু কিমানখিনি নিৰ্মূল কৰাৰ কাৰণে কি ব্যৱস্থা আমি ল'ব পাৰিম সেইকাৰণে এই পৰীক্ষা দুটা বহুতেই জৰুৰী লগতে যদি ডক্টৰছ কনচাল্টেশ্যন সেইকাৰণেই ফ্ৰী দিয়া হৈছে যাতে পৰীক্ষাখিনিৰ পৰা কি ওলাই আহিল তেওঁলোকে যাতে গম পায় সেইখিনি আমি তেওঁলোকক কোৱাৰ কাৰণে ব্যৱস্থা কৰিছোঁ বহুত উপকৃত হ'ব বহুতখিনি উপকৃত হ'ব যদি আমি বেমাৰবিলাক আগতেই ধৰিব পাৰোঁ তেতিয়াহ'লে সেইবিলাক নিৰ্মূলকৰণৰ কাৰণেও আমি বহুতখিনি ব্যৱস্থা আগতেই ল'ব পাৰোঁ আৰু আগতে যদি ল'ব পাৰোঁ তেতিয়াহ'লে অভিয়াছলি বেমাৰটো সোনকালে ভাল হ'ব হয় হয় একো অসুবিধা নাই আমি গোটেইখিনি ফ্ৰী কৰাই দিছোঁ যিখিনি লাগতিয়াল সেইখিনি গোটেইখিনিতো ফ্ৰী হয়ে যদি কিবা তাৰ ওপৰতো কৰিব লাগে সেইখিনিতো আমি বহুতখিনি ৰেহাই দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু